মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ষষ্ঠ শ্ৰেণীৰ সৌৰজগতত আমাৰ পৃথিৱী নামৰ পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। মই লেচনৰ ভিতৰৰ পৰা গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰশ্ন উত্তৰটো গাই দিছোঁ। ৰাতি আকাশৰ উজ্জ্বল জ্যোতিষ্কবোৰক কি বোলে? উত্তৰ তৰা। ৰাতি আকাশত তিৰবিৰাই থকা তৰাবোৰক কি বুলি কোৱা হয়? উত্তৰ নক্ষত্ৰ। পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? উত্তৰ সূৰ্য। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল সলনি এই সকলোৰে প্ৰধান কাৰণ কি? উত্তৰ এইবোৰৰ মূলতে সূৰ্য। গ্ৰহ আৰু নক্ষত্ৰৰ পাৰ্থক্য লিখা। গ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই আৰু সূৰ্যৰ আছে। সূৰ্যৰ পৰা দূৰত্ব অনুযায়ী ক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। পৃথিৱীৰ আনুমানিক বয়স কিমান? উত্তৰ প্ৰায় ৪৫০০ নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় প্ৰয়োজন? ৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট, ৪৫-ৰ পৰা ৪৭ ছেকেণ্ড। ৯ নম্বৰ, আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? উত্তৰ বুধ। পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহটোৰ নাম কি? উত্তৰ শুক্ৰ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বিশেষ নজনা প্ৰশ্ন থাকিলে মোলৈ কমেণ্ট কৰি পঠিয়াব। থেংক ইউ। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।